ফুটুৱাইছে, কলগছ জ্বলাইছে, কিমান যে ধুনীয়া লাগিছে। এইটো ৰমেনহঁতৰ বম ফুটুৱাই আছে। দীপালীহঁতৰ ঘৰত মাকে বাপেকে চবেই মিলি লাইট লগাই আছে। যাওঁচোন সিহঁতৰ লগতে গৈ অলপ ফূৰ্তি কৰি আহোঁ। আমাৰ ঘৰততো মায়ে কেতিয়াও আমাক এইবোৰ আনি দিবই নোৱাৰে। তেহেঁতৰ ঘৰতে গৈ অলপ ফূৰ্তি কৰি আহোঁ। বাবা মজা লাগিছে। ৰমেন এটা মোক দে না, মই ফুটাই চাওঁ, প্লিজ দে না। ঐ তই ইয়ালৈ কিয় আহিছ? তই ইয়াৰ পৰা গ'লি নে? প্লিজ এটা দে না, মই ফুটাই চাওঁ। তই যাব কৈছ না, তই ইয়াৰ পৰা যা। তই নাহিবি আমাৰ ইয়াত বম ফুটোৱাত। বাহ দীপালি ধুনীয়া লাগিছে। চেলফি এটা মাৰ না, তোৰ লগত ইনষ্টাত দি দিবি। তোক যাবলৈ কৈছো না আমাৰ ইয়াৰ পৰা, তই যা। তই ইয়াত চেলফি মাৰিব নাহিবি, তহঁতৰ নিজৰ ঘৰত গৈ চেলফি মাৰি থাকিবি। হ'ব দে দীপালি, বেয়া নাপাবি, মই যাওঁ। ইমান দমত ক'ব নালাগে মোক। সঁচাই আমাক দুখীয়া বুলি কোনো মানুহে ভাল নাপায়, কোনো একো চাবলৈও নিদিয়ে। চবেই আমাক অকল খেতিয়ে থাকে। সঁচাই কিনো দুখীয়া লৈ জন্ম ললো। মাজনী তই ক'লৈ গৈছিলি? মই তোক বিচাৰি ফুৰিছিলো। মা, ৰমেন আৰু দীপালীহঁতৰ ঘৰত গৈছিলো, কিন্তু সিহঁতে মোক খেদি পঠাইছে। মাজনী তই জানইচোন আমি দুখীয়া মানুহ, সিহঁতৰ দৰে ধনী মানুহ নহয়। তই কিয় সিহঁতৰ লগত যাৱ তাহাঁতৰ ঘৰত? নহয় মা, দেৱালীনো তেহেঁতি কিদৰে কেনেকৈ লাইট লগাইছে, বম ফুটাইছে তাকে মই চাব গৈছিলোঁ। কিন্তু সিহঁতে মোক খেদি পঠালে মা। নাকান্দিবি মাজনী, তই জানই আমি তেহেঁতৰ সমান ধনী মানুহ নহয়। কি কৰিবি, তই সৰু হৈ থাকোঁতেই দেউতা ঢুকাল। মই তোক যেনে তেনে য'ত ত'ত কাম বন কৰি খুৱাই বোৱাই আছোঁ। ধনী মানুহৰ কাৰণে বিহু পূজা সদায় হয়, কিন্তু আমাৰ দুখীয়া মানুহৰ কাৰণে বিহু দেৱালী পূজা আহিলে বৰ বিহে হয়। কি কৰিবি জানি, তই দুখ নকৰিবি। তই ভালদৰে পঢ়িলে তইও এদিন এনেকৈ ফূৰ্তি কৰিব পাৰিবি। হ'ব দে মা, ময়ো কথা দিছোঁ তোক, মই ভালদৰে পঢ়িম। হ'ব মাজনী, মই ভাত বাঢ়োঁগৈ। হাত ধুই দুইজনীয়ে ভাত খাই শুই থাকোঁ।